নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'টো বনাইছোঁ এটা বিশেষ কাৰণত। চাবুৱাৰ যিখন বিহুমেলাত প্ৰিয়ংকা ভৰালী এটা সংগীতানুষ্ঠানত যি বিতৰ্কৰ সূত্ৰপাত হৈছে, এয়া অতিকৈ দুৰ্ভাগ্যজনক। কোনো শিল্পীৰ ক্ষেত্ৰত এনেকুৱা হোৱা অনুচিত আৰু কোনো শিল্পীয়ে এনেকুৱা ব্যৱহাৰ কৰাটো এটা অনুচিত। এতিয়া আমি দোষ কাৰ বা ভুল কাৰ ক'বলৈ নাযাওঁ, মানে এইটো ৰাইজে বিচাৰ কৰিব। ল'ৰাজনৰ হয়তো চেলফি উঠিবলৈ গৈ এনেকুৱা কৰিব নালাগিছিলে, হয়তো প্ৰিয়ংকা ভৰালী ডাঙৰীয়ানীও ল'ৰাজনক এনেকুৱা এটা কৰিব নালাগিছিলে আৰু কমিটিৰ ল'ৰাকেইজনেও ল'ৰাজনক ইমান বেয়াকৈ প্ৰহাৰ কৰিব নালাগিছিলে, যাৰ বাবে নেকি তেওঁলোকে আজি ৰাজহুৱাকৈ ক্ষমা বিচাৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে আৰু তেওঁলোকে ক্ষমা বিচাৰিছে ল'ৰাজনক। আৰু এই বিতৰ্কটোৰ পৰা এটা কথা গম পোৱা গ'ল যে আমাৰ ৰাইজেও শ্ৰোতাসকলৰ যথেষ্ট দায়িত্ব আছে এগৰাকী শিল্পী আৰু কলা কৌশলীক লৈ, আৰু শিল্পী কলা কৌশলীসকলেও দায়িত্ব আছে শ্ৰোতাক কেনেকৈ মানে কণ্ট্ৰল কৰে বা কেনেকৈ পৰিচালনা কৰে। ইয়াৰ পৰা আমাৰ উঠি অহা যিসকল শিল্পী আছে তেওঁলোকে হয়তো কিবা এটা মেছেজ পাইছে বা আমাৰ ৰাইজেও এটা মেছেজ পাইছে, কিন্তু এই ঘটনাটোৱে প্ৰিয়ংকা ভৰালী ডাঙৰীয়াৰ অনাগত দিনত কিছু মানে বাধাৰ সন্মুখীন হ'ব বুলি আমি অনুভৱ কৰিছোঁ। ইতিমধ্যে চাবুৱাৰ এখন কমিটিয়ে তেওঁক বিশেষভাৱে বৰ্জন কৰা দেখিবলৈ পাইছোঁ। এয়াও কিন্তু বৰ এটা শুভ লক্ষণ নহয়। তো বাদ বাকী পাছতে গম পোৱা যাব বিষয়বোৰ কেনেকুৱা ধৰণলৈ যায়। আমি পৰৱৰ্তী সময়ত দেখিবলৈ পাম কাৰ কি কেনেকুৱা প্ৰতিক্ৰিয়া বা কিবা থাকে। তো আপোনালোকে ভিডিঅ'টো আপোনালোকৰ মতামত জনাবচোন, এতিয়া কাৰ গাত দোষ বা কাৰ গাত ভুল, কোনে কি কৰিব লাগিছিলে নালাগিলে, আৰু ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।